বোকাখাতৰ বিহৰাত অমৃত সৰোবৰ আঁচনিৰ কাম স্থগিত কৰাক লৈ একাংশ ৰাইজৰ প্ৰতিবাদ। প্ৰাপ্ত তথ্য অনুসৰি বোকাখাত সমষ্টিৰ বিহৰাত কেন্দ্ৰীয় চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে কিছুদিনৰ পৰা কেইবাবিঘা ভূমি সামৰি এক পুখুৰী খনন কাৰ্য চলি আছিল কুৰুৱাবাহী মেৰবিল সমীপত। কেন্দ্ৰীয় চৰকাৰৰ অমৃত সৰোবৰ আঁচনি অনুসৰি গ্ৰীষ্মকালীন হোৱা পানীৰ সমস্যা দূৰ কৰি কৃষক কাৰ্যক উপকৃত কৰা আৰু উক্ত পুখুৰীত মীন পালন কৰি গ্ৰাম্য অৰ্থনীতিৰ উন্নতিৰ সাধন কৰাই আছিল মুখ্য উদ্দেশ্য বুলি জনাইছে খনন কাৰ্যত জড়িত ব্যক্তিসকলে। উল্লেখযোগ্য যে একাংশ দল সংগঠনৰ উক্ত পুখুৰী খননৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে অমৃত সৰোবৰ আঁচনিৰ কাম বৰ্তমান স্থবিৰ হোৱাক লৈ আজি বিহৰাৰ একাংশ ৰাইজে ক্ষুব্ধ হৈ পৰে। বিহৰাৰ স্থানীয় একাংশ ৰাইজৰ মতে নিবনুৱা সমস্যা দূৰ আৰু পানীৰ সমস্যা সমাধান কৰিবলৈ এই আঁচনিৰ কাম অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। অমৃত সৰোবৰ আঁচনিৰ খনন কাৰ্য কাম সম্পূৰ্ণ চৰকাৰী নীতি নিয়মৰ মাজেদি কৰি যোৱা বুলি একাংশ ৰাইজে উল্লেখ কৰি খনন কাৰ্য চলাই নিয়াৰ সাপেক্ষে মত পোষণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট এনিফুড পিলাৰ। কিন্তু আমি ক'ব বিচাৰোঁ আমাৰ এই বিহৰা চাহ বাগিচা অঞ্চল লগতে কুৰুৱাবাহী অঞ্চলত এই প্ৰজেক্টটো এটা ডাঙৰ প্ৰজেক্ট। এই প্ৰজেক্টটো আমাৰ নিবনুৱা সংস্থাপনৰ কাৰণে আহিছে, কিন্তু তেখেতসকলে এটা যুক্তি ৰাখিছে যে এই বস্তুটো বিজ্ঞান ভাৱে হ'ব লাগিছিলে। কিন্তু আমি এই প্ৰজেক্টটো অনাৰ আগত চৰকাৰী বিষয়ববীয়া সকলোকে আমি এই জেগাডোখৰটো পৰিদৰ্শন কৰাই সকলো নীতি আদৰ্শ মতে এই অমৃত সৰোবৰ স্কিমখন আমি ইয়াত আনিলোঁ। আৰু আমাৰ কি কয় গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ বিষয়া লগতে পঞ্চায়ত কৰ্তৃপক্ষ সকলোৱে আহি বস্তুটো নিৰীক্ষণ কৰি চাই এই প্ৰজেক্টটো ইয়াত লঞ্চ কৰিলে। আৰু আমি ক'ব বিচাৰোঁ যে বিহৰাত আমাৰ যিমান বাগানৰ অঞ্চলত থকা মানুহ, এই সকলো মানুহৰ খেতিপথাৰ আছিলে। এই নদীখনে আমাৰ কিমান খেতিপথাৰ যে উটাই লৈ গ'ল আৰু নষ্ট কৰিলে, তেতিয়ালৈকে কোনো মানুহ আহি পেলাই আমাক এই সংস্থাপনৰ কথা চিন্তা কৰা নাছিলে। কিন্তু এতিয়া যেতিয়া আমি এই ফেচাৰী এটা ইয়াত বনাইছোঁ, ফেচাৰী নহয়, এইটো একচুৱেলি ক'ব গ'লে এইটো বিল আছিলে। আৰু এইটো ছিজনতেই এইটো সময়তে ইয়াত 6 ফুট 8 ফুট দ পানী আছিলে। কিন্তু আজি চাব এই ফিচাৰীখন এটা মৰুভূমিৰ দৰে হৈ গৈছে। আৰু য'ত নেকি মানুহে বাদ দিয়ক এই গৰুও পানী খাবলৈ জেগা নাই। এনেকুৱা জেগাত পানী সংৰক্ষণৰ লগতে আমাৰ পথাৰৰ কাৰণে এটা ভাল এটা প্ৰজেক্ট ইয়াত আহিছে। এই গৰুৱে পানী খাবলৈ জেগা নাই, য'ত মানে গৰুৱে পানী খাব পাৰিব। ইয়াত আমি এনেকুৱা দ খান্দি পেলাই ডাঙৰ এটা প্ৰজেক্ট কৰা নাই যিটো নেকি এই যে নদী আহি পেলাই এইটো ক্ষতি কৰিব। আমি ভাবাও নাই। আৰু ভাবিব গ'লে আমি চিন্তা কৰিব গ'লে প্ৰথমতে আমাৰ মাটি যাব, আমাৰ বহুত মানুহৰ মাটি আছে, মাটিখিনি যাব, তাৰ পাছতে ইয়াত আহিব। কিন্তু আমাৰো চিন্তা আছে যে এই নদীখন যে আহি যাব বুলি ভয় আছে। কিন্তু আমাৰ মাটি ইমান পুৰা মাটি আছে এইফালে, এইখিনিৰ প্ৰতি আমাৰো লক্ষ্য আছে। আৰু আমি বহুতবাৰ কৈ অলপমান জিঅ' বেগ লগাই পেলাই অলপমান বান্ধিলে ৰাইজক এটা বাগানৰ কিমান ক্ষতি হৈছে, কোম্পানী ঘৰ পৰ্যন্ত গৈছে, শ্ৰমিকৰ ঘৰ উটি গৈছে। তেতিয়া আমি কিমান কৈ অলপমান প্ৰজেক্ট আনি পেলাই লগাইছিলোঁ। আমি চিন্তা কৰিম যাতে যদি তেখেতসকলে বিচাৰে যে নাই বোলে এইটো নষ্ট হ'ব, এইটো কি কয় বিলটো এইটো ফেচাৰী খান্দি দিয়াৰ লগে লগে বোলে মানুহৰ ক্ষতি হ'ব, তো চৰকাৰে তাত মানে স্কিম যেনেকৈ দিছে আমি আগৰ পৰাই আবেদন কৰি আছোঁ যে তাত আৰু অলপমান জিঅ' বেগ লাগে যে ৰাইজৰ যিখিনি মানে খেতিপথাৰ আছে এই খেতিপথাৰখিনি বাচক। এই খেতিপথাৰ বাচিলে সকলোখিনি বাচিব। আৰু এইটোতো মাত্ৰ 5-6 ফুটহে খান্দিছে, ইয়াতে এনেকুৱা হৈ গৈছে। ক'ব গ'লে এইটো হ'ব নালাগে। ক'ব গ'লে বাগানৰ শ্ৰমিক ৰাইজৰ যি নিবনুৱা ক'ব গ'লে এটা ডাঙৰ এটা বেয়া এটা পৰিৱেশ। এই পৰিৱেশটো মানে ঠিক কৰিবৰ কাৰণে বৰ্তমান প্ৰধানমন্ত্ৰী যিটো অমৃত সৰোবৰ এটা আঁচনি দিছে, এই আঁচনিৰ জৰিয়তে আমি মানে সকলো নীতি আদৰ্শ মতে এইখিনি আমি কাম কৰিছোঁ। আৰু এইটো আমাৰ মতে আমাৰ ভুল নহয়, আৰু এইটো ৰাইজে সংস্থাপন পাব। আৰু আমি চৰকাৰী কোন তাৰ পাছত ইঞ্জিনিয়াৰ আহিছিলে, লগতে BDO আহিছিলে, পঞ্চায়ত কৰ্তৃপক্ষ আছিলে, সকলোখিনি নীতি আদৰ্শ মতে হৈছে। TDO আছিল।